তো আজি মই আপোনালোকক আমাৰ ঘৰৰ ফুলবোৰ দেখুৱাম বুলি ভাবিছোঁ। ফুলবোৰ মানে কি গোটেই সেউজীয়া পৰিৱেশটো দেখুৱাম। এইডাল হৈছে গুটিমালি ফুল, মানে আমিতো গুটিমালি বুলিয়ে জানো বাৰু। আপোনালোকৰ ফালে বাৰু কি কয় জনাবচোন কমেণ্ট কৰি। দেখিছে নহয় ফুলডাল কিমান ধুনীয়া দেখি ফুলি থাকিলে। আৰু এইফালে নাৰিকলৰ গছ, কলগছ, কিমানবোৰ যে গছ গছনি আছে। মানে আমাৰ ঘৰটোৰ চাৰিওফালে গছ গছনিৰে ভৰা। আৰু কিবা এটা ভাল লাগে সেউজীয়াৰ মাজত থাকি, চবফালে সেউজীয়া সেউজীয়া সেউজীয়া। আৰু এইবোৰ হৈছে ঘৰৰ কিছুমান ফুল, মানে যিবিলাক মায়ে লগাইছে। মই এতিয়ালৈকে ফুল ৰোৱা নাই বাৰু, দুই এটা ৰুইছোঁ এতিয়া নতুনকৈ। মোৰ ভাল লগা হৈছে ফুল ৰুবলৈ, আগতেতো ৰোৱা নাছিলোঁ। তো যেতিয়া মই ভালকৈ ৰুম দেখুৱাম তেতিয়া আপোনালোকক ফুলবোৰ কেনেকুৱা হয়। তো এইখিনি মায়ে লগাইছে। এয়া ভাল লাগে কিবা এটা ফুলবোৰ দেখি। এইটোৱে কিবা এটা ফুল হয়, নামটো নাজানো বাৰু। আৰু এইফালে হৈছে এডাল ৰবাব টেঙা, যিটো নেকি বছৰত গোটেই মাহকেইটাতে লাগি থাকে, গোটেই বছৰে লাগি থাকে এই ৰবাব টেঙাডাল। খাবলৈ বহুত টেষ্টি হয়। আৰু এইফালে পিছফালে গৈ আছোঁ মই। কিছুমান বস্তু ইগন'ৰ কৰিব, কাৰণ গাঁৱলীয়া পৰিৱেশটো কিছুমান বাঁহ বা এনেকুৱা ধৰণৰ বস্তু পৰিয়ে থাকে। এইডাল কঁঠাল গছ, কঁঠাল এতিয়াও লাগি আছে। আপোনালোকে বাৰু কঁঠাল খাই ভাল পায়নে? আৰু বহুতে লাগিছে, যদি আপোনালোকক লাগে কমেণ্ট কৰি জনাব, আহিব কঁঠাল নিবলৈ। আৰু এইফালে এইখন হৈছে মানে বাঁহৰে চাং, যিটো মোৰ হাজবেণ্ডে বনাইছিলে প্ৰথম লকডাউনত। আৰু ইয়াতে বহুত সময় আমি বহিছিলোঁ, যেতিয়া ফুল লকডাউন চলি আছিল যোৱা বছৰ। তেতিয়া এই চাংখনতে বহি দিনটো পাৰ কৰাৰ নিচিনা হৈছিলে। তো এইফালে চবফালে গছ গছনি, চবফালে গছে দেখিব যিফালে যায়। এইফালেও কিছুমান চব্জি ৰুইছে, ফল মূলৰ গছ আছে কিছুমান। আৰু এয়া চবফালে গছ গছনিৰে ভৰা। এয়া চাওক, যিফালে দেখে চবফালে গছ গছনিয়ে। আজি মই কেক বনাবলৈ লৈছোঁ। কেক বনাবলৈ মই লৈছোঁ একাপ ময়দা, আৰু সেই জোখমতে একাপ চেনি, 3টা কণী লৈছোঁ। আৰু কাপটোৰে একাপ জোখমতে ৰিফাইন দি দিম। আৰু ইয়াতে চেনি আৰু কণীখিনি মই আগতে ভালদৰে ফেটি ল'ম। তো এইখিনি ভালদৰে মই এইখনেৰে ফেটি লৈছোঁ। এতিয়া মই ইয়াতে মই এতিয়া ময়দাখিনি দি দিম। ময়দাখিনি দি এইখিনি ভালদৰে এতিয়া ফেটি ল'ম। আৰু ইয়াতে মই বেকিং পাউডাৰৰ এচামুচ দি লৈছোঁ। এতিয়া গোটেইখিনি ভালকৈ এটা বাটাৰ বনাই ল'ম। এতিয়া এইখিনি ভালদৰে হৈ লোৱাৰ পিছত মই এটা প্ৰেছাৰ কুকাৰ লৈ ল'ম। ইয়াতে অকণমান ৰিফাইন দি গোটেইখিনি চাৰিওফালে লগাই ল'ম। এতিয়া বাটাৰখিনি ইয়াতে দি দিম। এইখিনি দি দিলোঁ। তাৰপিছত মই কুকাৰৰ ঢাকনিখন মাৰি দিম, কিন্তু চিটিটো ওপৰত লগাই নিদিওঁ, আৰু কম ভলিউমত দি দিম। আৰু চাওক, কেকটো এবাৰ মই চালোঁ চুৰি এখনেৰে, নাই কেকটো মাজৰ ফালে অলপ হ'বলৈ আছে। এয়া চাওক উঠি আহিছে। তো আৰু অলপ সময় ঢাকনিখন লগাই দিলোঁ। তাৰপিছত এয়া আমাৰ কেক ৰেডি হৈ গ'ল। এইটো বহুত ধুনীয়া হৈছিল খাবলৈ। এতিয়া কেকটো মই কাটি লওঁ। এয়া কাটি ল'লোঁ ধুনীয়াকৈ। বহুতে টেষ্টি হৈছে, আৰু আপোনালোকে ট্ৰাই কৰিব পাৰে। কি দিছা? চাহ দিছা? এইটো এয়া মোক চাহ দিছে গুণগুণে। কি দিছা মোক? চাহ দিছা? এইফালে চাহ। গুণগুণে কি দিছা মোক? কি দিছা? চাহ দিছা? আৰু সেইফালে সেইটো জিমন
হাই দিয়া চাহখিনি খাই লওঁ এয়া খেলিব লাগে সিহঁতৰ লগত কেতিয়াবা কেতিয়াবা তো কেতিয়াবা কেতিয়াবা ল'ৰা ছোৱালীৰ ভাল লগাৰ কাৰণে সিহঁতৰ লগত খেলিব লগা হৈ যায় তো সেইকাৰণে খেলোঁ আৰু কেতিয়াবা কেতিয়াবা যদি আজি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে তেতিয়াহ'লে বাই